পৃথিৱীত এনে বহুত মানুহ আছে যিয়ে নিজৰ জীৱন যাপনৰ ক্ষেত্ৰত সহজ সৰল মানুহক ব্যৱহাৰ কৰে, কিন্তু তুমি তেওঁলোকক কেনেকৈ চিনিবা? মন কৰিবা, কিছুমান মানুহে এটা কথা বহুত বেছি বুজাবলৈ চেষ্টা কৰে। তোমাৰ বিশ্বাস পাবৰ বাবে তেওঁলোকে একেটা কথা বাৰে বাৰে ক'ব। তেওঁলোকে আচলতে নিজৰ মিছা কথাবোৰেৰে তোমাক মূৰ্খ যাবলৈ চেষ্টা কৰি থাকে। এনে মানুহে বহুত বেছি উদাহৰণ বা তথ্য দিয়ে যাতে তুমি তেওঁক সহজে বিশ্বাস কৰি লোৱা। এইসকল লোকক পৰীক্ষা কৰি চোৱাৰ এটা উপায় আছে। তুমি তেওঁলোকৰ কাহিনীটো বা কথাখিনি আকৌ এবাৰ শুনিবা। তেতিয়া তেওঁলোকে একেখিনি কথাই কৈছেনে নাই তাতেই প্ৰমাণ পাবা, সঁচা নে মিছা কৈছে। আৰু আনক মিছা কয় বুলি জনা মানুহক কেতিয়াও বিশ্বাস নকৰিব, কাৰণ যি আনক মিছা ক'ব পাৰে তেওঁ তোমাকো মিছা ক'ব পাৰিব। এনেকুৱা মানুহৰ পৰাও সাৱধানে থাকিব, যিয়ে কয় যে মোৰ এটা সময়ত বহুত টকা আছিল, এতিয়াহে মই দেউলীয়া হ'লোঁ। হ'ব পাৰে তেওঁ মিছা কৈছে, আৰু হ'ব পাৰে যে তেওঁ কোৱা কথাটোও সঁচা। গতিকে এনে ব্যক্তিৰ লগত কেতিয়াও টকা পইচাৰ লেনদেন নকৰাই ভাল। আৰু এনে অসমৰ্থ ব্যক্তিৰ পৰা জীৱনত দূৰত্ব বজাই ৰখাই উচিত। আৰু যিজন মানুহে বাৰে বাৰে নিজৰ কথাটো দোহাৰি থাকে, কথাৰ প্ৰতি প্ৰতিশ্ৰুতি দিয়ে, শপত খায়, তেনে মানুহো মিছলীয়া হ'ব পাৰে। তুমি যদি ভাবা যে মানুহৰ লগত ভাল ব্যৱহাৰ কৰিয়ে তুমি বিচৰা মতে পৰিণাম পাবা, তেন্তে সেয়া ভুল। মানুহে আচলতে সেয়াহে বিচাৰে যি তেওঁ নিজেই পাব নোৱাৰে। গতিকে তোমাৰ কামটো কৰোৱাবলৈ হ'লে তুমি সন্মুখৰ মানুহজনক এইটো বিশ্বাস দিয়াব লাগিব যে তেওঁ যিটো নিজে পাব নোৱাৰে সেয়া তুমি তেওঁক দিব পাৰিবা। ইয়াক আৰু প্ৰভাৱশালী কৰাৰ কেইটামান উপায় আছে। ১. তেওঁলোকে নিজৰ মূল উদ্দেশ্য সদায় লুকুৱাই ৰাখে, মাত্ৰ সিমানেই কয় যিমান আমি জনাটো তেওঁলোকে বিচাৰে। ২. তেওঁলোকে সদায় সকলোৰে ধ্যান নিজৰ ফালে আকৰ্ষিত কৰাৰ চেষ্টা কৰে, যাতে ভিৰৰ মাজত নিজকে গুৰুত্বপূৰ্ণ বুলি দেখুৱাব পাৰে। ৩. মানুহৰ ভাৱনাৰ লগত খেলে, অৰ্থাৎ নিজৰ সুবিধা মতে বেলেগ বেলেগ সময়ত বেলেগ বেলেগ ভাৱনা ব্যক্ত কৰে, কিন্তু কেৱল আনক দেখুৱাবলৈহে। কেতিয়াবা খুব খং কৰিব, কেতিয়াবা শান্ত, কেতিয়াবা আকৌ একেবাৰে উদাস হৈ দেখুৱাব। যাৰ লগত যি ব্যৱহাৰ কৰি তেওঁলোকৰ স্বাৰ্থৰ সিদ্ধি হয়, তেওঁলোকৰ লগত তেনেকৈ ব্যৱহাৰ কৰিব। ৪. চতুৰ মানুহে আটাইতকৈ টান কামটো আনক কৰোৱায়, আটাইতকৈ সহজটো নিজে কৰে, কিন্তু গোটেই শ্ৰেয় নিজেই পাব বিচাৰে। ৫. আঁঠুৱা তথ্য দিয়া, চতুৰ মানুহজনে সদায় তোমাক সিমানেই ক'ব যিমান তুমি জানিব লাগে বুলি তেওঁলোকে ভাবে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাবোৰ তোমাৰ পৰা লুকুৱাই ৰাখিব, আৰু সময়ত সেইবোৰ ব্যৱহাৰ কৰি সম্পূৰ্ণ শ্ৰেয় লৈ যাব। ৬. সদায় মিছা প্ৰশংসা কৰিব, যেতিয়ালৈকে তেওঁৰ কামটো হৈ নাযায়। এইবাৰ কাম হৈ যোৱাৰ পিছত সেই কেইজন মানুহৰে বদনাম গাই ফুৰিব। আজিলৈ ইমানখিনিয়ে। আশা কৰি ভিডিঅ'টো চাই আপুনি ভাল পালে। যদি সঁচাকৈ ভাল লাগে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি লওক, যাতে পৰৱৰ্তী ভিডিঅ'ৰ ন'টিফিকেশ্যন আপুনি আগতীয়াকৈ লাভ কৰে। আন এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ।